এয়া ৰাতিপুৱাই ওলালোঁ বাইকখন ষ্টাৰ্ট দি অৰুণাচললৈ বুলি। যিহেতু আজি দেওবাৰ বন্ধ, সকলোৱে একলগ হৈ আজি অৰুণাচল ৰিজৰ্ট টুংটা ৰিজৰ্ট যাওঁ বুলি ওলাইছোঁ। যিহেতু বাকী লগৰকেইজন ঢুলীয়াজনে ৰখি আছে, তো একেলগে লগ হৈ যাম। আহকচোন চাই যাওক, ভিডিঅ'টো নিশ্চয় ভাল লাগিব। আমি এয়া বৰ্তমান ডিব্ৰুগড় ৰিজাৰ্ভৰ মাজত ৰখি আছোঁ। আমি এতিয়া গৈ আছোঁ আমি ৰিজৰ্ট। কি ৰিজৰ্ট হয়? 7 কিলোমিটাৰ আৰু কি 7 km আৰু কি এখন টুংটা ৰিজৰ্ট। এয়া আমাৰ লগত আছে শচীন্দ্ৰ, নুনু ভাইটি। এইফালে নুনু ভাইটি হাই কৰি দিয়া। এয়া ফটো ব্যস্ত। এইফালে আমাৰ জন্দা। এয়া আমি পালোঁহি বৰ্তমান অসম অৰুণাচল সীমান্ত দিয়া গেট। ইয়াত আমি বৰ্তমান গেট পাছ বনাই লৈছোঁ। গেট পাছ মই এতিয়া অৰুণাচল ভিতৰত এণ্ট্ৰি কৰিম। ফাইনেলি ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ গ'লে আমি এতিয়া টুংটা ৰিজৰ্ট পামগৈ। আমি আৰু লগৰ দুজনমান আহি আছে, তাহাঁতৰ কাৰণে ৰখি আছোঁ। কি হ'ল গৈ? তো ইয়াত টুংটা ৰিজৰ্ট সোমালোঁ। ইয়াৰ নেচাৰেল বিউটি, ইমান ধুনীয়া ৰাস্তা চব। নদীৰ কাষৰ সুন্দৰ পৰিৱেশৰ মাজত এই ৰিজৰ্টখন আছে। গাই প্ৰতি 50 টকাকৈ লৈছে সোমোৱা ফিজ, আৰু আপোনালোকে আহিব পাৰে। ইমান ধুনীয়া চব জেগাবিলাক, চব কিমান ধুনীয়া। তো আহিয়ে দেখিলোঁ ইমান ভিৰ, ৰিজৰ্টত বহুত ভিৰ মাৰিছে। যিহেতু ভিৰ মৰাৰ কাৰণে আমাৰ এই লগৰবিলাকো অলপ কি কওঁ কি নকওঁ লাগিছে। এই ৰিজৰ্টৰ ৰিচিপশ্যন চেণ্টাৰ এয়াই। কিবা যদি আপোনাক খাবলৈ প্ৰয়োজন হয় ইয়াতে অৰ্ডাৰ কৰিব লাগিব। এইটোৱে ৰিজৰ্টৰ ৰিচিপশ্যন চেণ্টাৰ। আৰু ৰিজৰ্টখন আমি যিমান ডাঙৰ বুলি ভাবিছিলোঁ কিন্তু সিমান ডাঙৰ নহয়, হ'লেও ঠিকেই আৰু চলি যায়, ভাল লাগিছে। যিহেতু আমাৰ এখেত নুনুদা চশমা পিন্ধিয়ে জাপ মাৰি দেখোঁ, চশমা পিন্ধিয়ে জাপ মাৰি দেখোঁ, তাৰ চশমা হেৰালে। এইজনে আকৌ কিহে পালে বা পাৰিলে দেই বেছি। এয়া কি জাপ মাৰিলে। যিহেতু বহুত ভাল লাগিলে, আপোনালোকে আহক। ইয়াত
চুইমিং কৰিব পাৰিব। যিহেতু এই ৰিজৰ্টখন সৰু হ'লেও মানে বহুত ভাল লাগিলে। আৰু এতিয়া আমি বেলেগ এখন ৰিজৰ্টলৈ যাব লৈছোঁ। তো এতিয়া আমি ফাইনেলি ওলাই আহিলোঁ ইয়াৰ পৰা টাংটাও ৰিজৰ্টৰ পৰা। আৰু এতিয়া বৰষুণ দিছে। এতিয়া বিশ্ব দিন জ্বলিব ৰাতি জ্বলিব নেকি? দুটা চকু হোৱাই থাকিলে দুটা চকু হোৱাই থাকিলে সেইকাৰণে ছোৱালী দেখি পানী জাম মাৰি দিব লাগে বেছি জোৰ চোত। ছোৱালী দেখি একদম পানী জমিয়াই দিছিলে, দুটা চকু হোৱাই থাকিলে বেছি। এতিয়া খালী ভৰি ওলাইছোঁ। আপোনালোকে আহক, যিহেতু টাংটা ৰিজৰ্ট বহুত ভাল ৰিজৰ্ট। এতিয়া বৰষুণ দিছে, আমি সেইটো কাৰণে মানে বেমাৰ হ'বৰ কাৰণে আমি আহিব লাগিব। বতৰ ভাল লাগিব, ৰ'দ দিলে আহিব বিশেষকৈ। হ'লেও ভালেই লাগিলে বাৰু, গৰম আছিলে বতৰটো, এতিয়ালৈ বৰষুণ দিছে, হ'লেও ভালেই লাগিলে। বাই। তো আজিলৈ ইমানতে সমাপ্ত। পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। আজিলৈ বাই বাই।